Hello everyone, welcome back to my another vlog. মই নাজি ইছান আৰু মই আজি আপোনালোকৰ মাজত এটা ৰেচিপি শেয়াৰ কৰিম কাৰণ ৰেচিপিটো কি হয় এটো হৈছে এটা বিৰিয়ানীটো মানে আপোনালোকক কেনেকৈ বনাও আজি মই দেখাম বুলি ভাবিছো আৰু মাজত ভিডিও আৰু আপোনালোকে যেহেতু যিসকল নতুন হয় সেইসকলে মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেন্ট কৰিব আৰু মই তেন্তে দেৰি নকৰো ভিডিওটো আৰম্ভ কৰো আৰু কিদৰে মই ঘৰুৱা পদ্ধতিত মানে মছলা নোহোৱাকৈ কম মছলাত মানে কেনেকৈ বিৰিয়ানী বনাও আৰু আপোনালোকে চাই থাকিব কলৈকৈ নাযাব দেই কিন্তু আৰু স্কিপ নকৰিব একেবাৰে শেষলৈ চাই থাকিব তেন্তে মই দেৰি কিয় কৰোঁ মই ৰেডি হৈ যাওঁ তেন্তে মই লৈ ললো ইয়া কণী আৰু আলু বইল কৰিবৰ কাৰণে দি দিম ইয়া আৰু বিৰিয়ানীৰ কাৰণে কণী আলু লাগিব যেহেতু সেইকাৰণে মই এইখিনি বইল কৰিবৰ কাৰণে দি দিলোঁ আৰু এয়া ললো ইণ্ডিয়া গেট বাসমতি চাউল তাৰপিছত যিটো দীঘল চাউল হয় ন সেইটো হয় আৰু আপোনালোকে যিমান পৰিমাণৰ বনাব বিচাৰে সেইখিনি লৈ ল'ব মোৰ পৰিমাণত মই এইখিনি চাউল লৈ ললোঁ আৰু এইখিনি চাউল মই বিৰিয়ানীৰ কাৰণে লৈ ললোঁ তাৰপিছত মই লৈ ললোঁ এতিয়া আধা কিলো চিকেন আৰু এইখিনি চিকেন মই এতিয়া ভালদৰে মেৰিনেট কৰিম মছলা দিম জিৰা দিলোঁ তাৰপিছত এতিয়া মই জালুকৰ গুড়ি দি দিলোঁ তাৰপিছত এইখিনি ধুনীয়াকৈ খানি মিক্স কৰি কিনে মই মেৰিনেট কৰি ফ্ৰিজত আধা ঘণ্টা মই ৰাখি থৈ দিম তাৰপিছত নেমু অকণমান এড কৰিব পাৰে আপোনালোকে মই নেমু অকণমান দি কিনে এড কৰি কিনে ফ্ৰিজত আধা ঘণ্টা ৰাখিম তাৰপিছত এয়া ললোঁ পিঁয়াজ আৰু নহৰু আদা তাৰপিছত মই এতিয়া এই কুকাৰত লৈ ললোঁ দিলোঁ তাৰপিছত দিলোঁ ইয়াতে ৰিফাইন আৰু মিঠাতেল এড কৰিলোঁ তাৰপিছত মই দিলোঁ জিৰা ইয়াতে দিলোঁ মই দালচেনি ইলাচি তাৰপিছত লং তেজপাত আৰু এইখিনি যিখিনি দেখিছে মই এইখিনিয়ে দি দিলোঁ বিৰিয়ানীখিনি বনাবৰ কাৰণে কাৰণ মই হুইচেল মাৰিম বিৰিয়ানীখনিত কুকাৰত যেনেকৈ ভাত বনোৱা হয় তেনেকৈ মানে ভাজি কিনে এয়া নহৰু দিলোঁ মই অকণমান তাৰপিছত দি দিম মই পিঁয়াজ ধুনীয়াকৈ মানে আৰু যেনে মাংস বনোৱা হয় তেনেকৈ বনাব আপোনালোকৰ সুবিধা হ'ব চিম্পল ৰেচিপি তাৰপিছত মই এনেকৈ ভালদৰে লৰাই কিনে এইখিনি অলপ টাইম জ্বলি যাতে নাযায় তেনেকৈ মই ভাজিম ধুনীয়াকৈ তাৰপিছত মই ইয়াতে চাউল দি দিম অলপ পিছত আৰু চাউল দিয়াৰ পিছত পানীৰ পৰিমাণটো দি কিনে মই হুইচেল মাৰিব পাৰিম সোৱাদ অনুযায়ী অকণমান নিমখ দিব তেতিয়া ভাল লাগিব খাবৰ কাৰণে বৰ বেছিও নিদিব ইয়াত জিৰা জালুক আৰু এনেকৈ মই দিছোঁ বেলেগ মছলা একো দিয়া নাই তেনেকুৱা বিৰিয়ানী মছলা থাকে এইবিলাক মই একো দিয়া নাই যিখিনি নৰ্মেল মই ঘৰতে বনাই ৰাখোঁ জিৰা আৰু জালুক সেইখিনি আৰু এয়া মই চাউল তিয়াই পিনে অলপ ধুই দিছিলোঁ ন সেইখিনি চাউল মই এতিয়া এড কৰি দিলোঁ ইয়াতে আৰু এইখিনি ধুনীয়াকৈ অলপ টাইম মই লাহে ভাজিম কাৰণ চাউলকেইটা ভাঙি যোৱা চান্স থাকে ন তাৰপিছত এনেকৈ পানী দি দিলোঁ আৰু পানী দি আপোনালোকে যিমান পৰিমাণৰ হয় চাউল তাৰপিছত হুইচেল মাৰিবৰ কাৰণে মই এয়া দি দিলোঁ আৰু অলৰেডি ৰেডি হৈ গৈছে হুইচেল মাৰিব এয়া হৈ গ'ল বিৰিয়ানী বনোৱা আৰু হুইচেল মৰাৰ পিছত এয়া হৈ গ'ল এতিয়া মই বৰ্তমান ল'ম পিঁয়াজ অকণমান ভাজিবৰ কাৰণে বিৰিয়ানী চাউলত যেনেকৈ দিবৰ কাৰণে পিঁয়াজখিনি ভাজি ল'ম অকণমান পিঁয়াজ সেইখিনি মই পিঁয়াজ বৰ্তমান এতিয়া ৰিফাইন তেলত অকণমান ভাজিম মানে ৰঙচুৱাকৈ ঠিক আছে এয়া অলমষ্ট ৰঙচুৱা হ'ব ধৰিছে আৰু এইখিনি মই এখন থালত মই ধুনীয়াকৈ উঠাই ৰাখিম আৰু তাৰপিছত এইখিনি এড কৰিম তাৰপিছত এতিয়া মই মাংস বনাবৰ কাৰণে মিঠাতেল এড কৰিলোঁ আৰু মিঠাতেলত যিখিনি মোক মছলা লাগে আৰু চিকেন বনাবৰ কাৰণে সেইখিনি মছলাই আপোনালোকে দিব পাৰে চিকেনত বেলেগ বিৰিয়ানী মছলা বুলি তেনেকুৱা একো কথা নাই কিন্তু মই যিখিনি ঘৰুৱা পদ্ধতিত যিখিনি মছলা হয় সেইখিনিয়ে মই এতিয়া দি কিনে মাংসখিনি বনাবৰ কাৰণে এয়া ল'লোঁ তেজপাত আদা নহৰু যিখিনি আছিলে আৰু মই দি দিলোঁ আৰু কেইটামান মই কেঁচা জলকীয়া ফালি দিছোঁ এয়া তাৰপিছত ধুনীয়াকৈ মই মাংসখিনি এতিয়া ইয়াতে দি দিলোঁ তাৰপিছত এইখিনি খুব ধুনীয়াকৈ ভাজি কিনে মই ল'ম আৰু পানী নিদিব আপোনালোকে সহজতে মানে যিখিনি হেৰি থাকে সেইখিনিতে ভাজিব চেষ্টা কৰিব এয়া দেখিছে ন পানী নিদিয়াকৈ মাংসৰ পৰা যিহেতু পানী অকণমান ওলাই ন তাৰপিছত এই মাংস ৰেডি হৈ গৈছে তাৰপিছত মই এতিয়া কি কৰিম মাংসখিনি এখন মই এইটো চচপেন হয় চচপেনটোত মই মাংসখিনি এনেকৈ দি দিলোঁ হোৱা মাংসখিনি দেই তাৰপিছত মই কি কৰিম আলু যিকেইটা মই বইল কৰিব দিছিলোঁ আলুও দি দিম ইয়াতে তাৰপিছত কণীকেইটা পিছত দিম কণী এতিয়া নহয় কাৰণ এতিয়া মই এনেকৈ দি দিলোঁ ধুনীয়াকৈ তাৰপিছত মই এতিয়া দি দিলোঁ আলু দি দিলোঁ এয়া ধনিয়া পাত মোৰ লগত পদিনা পাত নাই আপোনালোকে পদিনা পাত দিব পাৰে পদিনা পাত নাই কাৰণে মই ধনিয়া পাতকে দিলোঁ আৰু কণীকেইটা মই দিয়া নাই বাৰু এতিয়ালৈকে পিছত দিম এয়া মই আলু বইল কৰা যিকেইটা আলু চেলাই কিনে মই এনেকৈ দি দিলোঁ হাফ বইল কৰিলোঁ তাৰ ওপৰত দিলোঁ এতিয়া মই যিখিনি চাউল বনাই হুইচেল মাৰিব দিয়া যিখিনি মই বনাইছিলোঁ ন বিৰিয়ানী চাউল
চাউলকেইটা মই ইয়াতে দি দিলোঁ চাউল নহয় ৰাইচ হৈ গ'ল এতিয়া এয়া ৰাইচ মই দি দিলোঁ তাৰপিছত ধুনীয়াকৈ মই ইয়াতে দিম আৰু ধুনীয়াকৈ মানে মিলাই কিনে দি দিম আপোনালোকে চাই থাককচোন মই যেনেকৈ কৰি আছোঁ তেনেকৈ আপোনালোকেও কৰিব দেই তাৰপিছত মই এনেকৈ ওপৰত এতিয়া দিলোঁ আকৌ ধনিয়া পাত দি দিলোঁ তাৰপিছত দি দিম মই যিখিনি ভাজি ৰাখিছিলোঁ পিঁয়াজ আছিলে ন সেই পিঁয়াজখিনিও ওপৰত মই অলপকৈ চিটাই দি দিম ধুনীয়াকৈ এয়া এনেকৈ আপোনালোকেও কৰিব দেই দেখিবৰ কাৰণেও ধুনীয়া লাগিব খাবও ভাল হয় ঠিক আছে তো এনেকৈ মই কৰিছোঁ আৰু এয়া চাওকচোন মই এনেকৈ দি দিলোঁ তাৰপিছত আকৌ মই কি কৰিম আকৌ যিখিনি বনাইছিলোঁ বিৰিয়ানী ৰাইচ তাৰপিছত আকৌ ওপৰত দি দিলোঁ এনেকৈ তাৰপিছত মই দি কিনে তাৰপিছত আপোনালোকে ফুড কালাৰো ইউজ কৰিব পাৰে মই অকণমান ফুড কালাৰ ইউজ কৰিলোঁ দেখিবৰ কাৰণে ধুনীয়া হ'ব তো বিৰিয়ানী লাগিব নহয় জানো আৰু বিৰিয়ানী দিবৰ কাৰণে এটা আপোনালোকৰ হেৰি থাকে বাৰু মছলা এটা থাকে সেইটোও আপোনালোকে ইউজ কৰিব পাৰে দেই মই সেইটো ইউজ নকৰাকৈ বনাইছোঁ একদম চিম্পল তো চিন্তা কৰিব নালাগে বিৰিয়ানী বুলি ক'লে বহুত বস্তু দৰকাৰ হয় ন তেনেকৈ মই যেনেকৈ বনাইছোঁ একদম কম খৰচত যেনেকৈ নৰ্মেল চিকেন এখন বনাব লাগে চিকেনৰ যিকোনো বনোৱা হয় তেনেকৈ বনাব আপোনালোকে তো মই এনেকৈ ধুনীয়াকৈ চাউল দি দিলোঁ তাৰপিছত মোৰ চিকেনটো হৈ গ'ল তাৰপিছত আকৌ অকণমান ফুড কালাৰ মই ওপৰত আকৌ ধুনীয়াকৈ এয়া দি দিছোঁ দেখিছে নহয় তো এনেকৈ আপোনালোকেও কৰিব তাৰপিছত অলমষ্ট মোৰ হৈ গ'ল ইমান সহজ পদ্ধতিত বিৰিয়ানী হৈ গ'ল তাৰপিছত মই যেতিয়া কণী বইল কৰিব দিলোঁ কণীকেইটা যেতিয়া খোৱাৰ টাইমত কণীকেইটা ওপৰত দিব পাৰে ফালি দিব পাৰে তাৰপিছত চাওকচোন সেয়া দেখিবৰ কাৰণে বিৰিয়ানী হৈ গ'ল ন আৰু খাবলৈ সঁচাকৈ বহুত টেষ্টি হয় তো মই ভাবিছে আপোনালোকে মই কৈছোঁ মই নিজে বনাইছোঁ টেষ্টি হৈছে বুলি তেনেকুৱা নহয় সঁচাকৈ এনেকৈ ধুনীয়া এটা টেষ্ট হয় খাবৰ কাৰণে বহুত টেষ্ট হয় নৰ্মেল বহুত ধুনীয়া বিৰিয়ানী হৈ গ'ল আৰু বিৰিয়ানী মই এনেকৈ টেবুলত লৈ ল'লোঁ অকণমান মই এতিয়া টেষ্ট কৰিম আৰু মই দেখুৱাই দিছোঁ চাওকচোন দেখিবৰ কাৰণে ইমান ধুনীয়া হৈছে বিৰিয়ানী লাগিছে নাই বাৰু নিশ্চয় লাগিছে ন আৰু খাবলৈ বহুত টেষ্টি হয় মই আগত আৰু এবাৰ বনাইছিলোঁ তাৰপিছত আকৌ এবাৰ এয়া ফাইনেলি হৈ গ'ল ৰেডি আৰু আপোনালোকক মই এয়া দেখুৱাই দিছোঁ আৰু আপোনালোকে ট্ৰাই কৰি চাবচোন বনাই কিনে কেনেকুৱা হয় আৰু যিসকলে মোৰ ভিডিঅ'টো ইমান শেষলৈ চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু নতুন ভিডিঅ' এনেকুৱা ৰেচিপিও লৈ আহিম আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু মই এয়া খাই চাইছোঁ খাবলৈ ধুনীয়া হৈছে সঁচাকৈ আৰু আজিলৈ এইখিনিতে ভিডিঅ'টো শেষ কৰোঁ তেন্তে আৰু নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ এভৰিৱান